স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া এণ্টাৰটেইনমেণ্টলৈকে। আৰু আজি আমি ক'ব বিচাৰিছোঁ যে যিহেতু জুবিন দা যথেষ্ট অসুস্থ হৈ আছিল, যোৱাকালি হঠাৎ তেওঁ যি এটা অনুষ্ঠানত থকাৰ সময়ত যথেষ্ট অসুস্থ হোৱাৰ লগে লগে হঠাৎ তেওঁক চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হৈছিলে, নেমকেয়াৰ চিকিৎসালয়লৈকে প্ৰেৰণ কৰিছিলে। আৰু তেনে সময়তে আমি ক'ব বিচাৰিছোঁ যে তাৰ পিছত এজন নীৰৱ হাজৰিকা নামৰ এজন লোকে বেয়া ধৰণে জুবিন গাৰ্গৰ বিৰুদ্ধে এক সমালোচনা কৰিছিল, ফেচবুকত সমালোচনা কৰিছিল, ছ'চিয়েল মিডিয়াত এই কথা ভাইৰেল হৈ পৰিছিল, এই স্ক্ৰীনশ্বটটো ভাইৰেল হৈ পৰিছিল যে নীৰৱ হাজৰিকা নামৰ এজন লোকে জুবিন দাৰ ওপৰত লিখিছিলে যে জুবিন দা আপুনি সোনকালে সুস্থ হৈ উঠক, কিন্তু যিমানখিনি বিৰোধৰ নামত চিঞৰ বাখৰ কৰিলে তাৰ কাৰণে মৰিলেও বেয়া নাপাব। অতি দুখ লগা কথা, এজন অসমীয়া, এজন জুবিন গাৰ্গৰ দৰে এটা সম্পদ, অসমৰ সম্পদক এজন নীৰৱ হাজৰিকা নামৰ এজন লোকে এটা বেয়া ধৰণে মন্তব্য কৰিছে। ইয়াৰ পিছতেই তেওঁ নীৰৱ হাজৰিকা নামৰ এজন লোক তেওঁৰ যি মন্তব্য কৰিছিল জুবিন গাৰ্গৰ বিৰুদ্ধে, আৰু তাৰ অৰ্থাৎ বিৰুদ্ধে মানে কি আৰু তেওঁৰ লৈ যি মন্তব্য কৰিছিল, ইয়াৰ পিছত তেওঁৰ মাতৃয়ে অতি দুখ লগা বেয়া কান্দি তেওঁ এটা মন্তব্য কৰিছিল যে তেওঁ ক্ষমা কৰি দিয়ক অসমবাসীয়ে, যে নজনাতে কৰিছে বুলি কৈছে। অতি বেয়া লাগিছে শুনি পেলাই। তেওঁৰ যি মাতৃয়ে ক্ষমা খুজিব লগা আছে, এজন যুৱক নীৰৱ হাজৰিকা, যিয়েই নহওক, কিন্তু এই ধৰণে মন্তব্য কৰিবলৈ যোন লোকেই নহওক এনেধৰণে মন্তব্য কৰিবলৈ নাপায়। কাৰণ এজন জুবিন গাৰ্গ অসমৰ সম্পদ, ভাৰতবৰ্ষৰ এটা সম্পদ। এই সম্পদটোক কোনোৱে কিন্তু এনেধৰণৰ অসুস্থতাৰ পৰ্যায়ত দেখিব নিবিচাৰে। আৰু সেইজন লোকৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে যথেষ্ট মন্তব্য কৰা হৈছে। আৰু তেওঁৰ বিৰুদ্ধে এই মন্তব্য কৰি যে এইজন লোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কিছুসংখ্যক লোকে ক'ব বিচাৰিছে। আমি তেওঁৰ মাতৃ, যি নীৰৱ হাজৰিকাৰ মাতৃৰ মন্তব্যটো শুনি আহিছোঁ, চাওক। নীৰৱৰ মাক হৈ মই অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমা মাগিছোঁ। তেওঁ যি অজানিতে ভুল কৰিলে, মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।